বন্ধুসকল, সকলোকে মোৰ ইউটিউব চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি আমাৰ নখোৱাৰ পায়সকণ দিবলৈ লৈছে ঘৰত। প্ৰথমতে পায়সে দিয়ে, তাৰপিছতহে যোনে যেনেকৈ খায় আৰু তেনেকৈ খাওঁ আৰু যেনেকৈ মন যায়। চেৱা দি হওক বা বেলেগ ধৰণে হ'লেও প্ৰথমতে পায়সকণ দি লয়। আজি পায়সটো দি দিছোঁ। পায়সখিনি কেনেকৈ বনাওঁ, কি কৰোঁ দেখাই থাকিম। আপোনালোকেও চাই থাককচোন কেনেকৈনো বনাওঁ, আৰু আপোনালোকে কেনেকৈ বনায়, কোনে কি ধৰণে বনায় কমেণ্টত জনাবচোন, কি দিয়ে। তাকে আপোনালোকে চাওক মই কেনেকৈ বনাওঁ। ভাল যদি লাগে ক'বচোন মোক, আৰু যদি কিবাকিবি এড কৰিলে বেছি সোৱাদ হয় সেইটোও জনাব। পায়স বনাবলৈ কেইটামান চেৰি লৈ লৈছোঁ। এইকেইটা খুন্দি ল'ম খুন্দনাত। আপোনালোকে যদি পায়সখিনি অলপ পিংক কালাৰ তুলিব বিচাৰে তেতিয়া এইখিনি খুন্দি দিব, তেতিয়া কালাৰটো পিংক হৈ যায়। আৰু টুকুৰা টুকুৰকৈ দিলে পিংক নহয়, খুন্দি দিলে পিংক হৈ যায়। আৰু আলমণ্ড, কাজু তিয়াই থৈছিলোঁ। আলমণ্ডখিনি বাকলিটো গুচাই ল'লোঁ আৰু মাজেদি ফালি ফালি ল'লোঁ। তো আলমণ্ডটো বাকলিটো গুচাই লোৱা হ'ল, মাজেদি ফালি ল'লোঁ। কেইখিলামান তেজপাত লৈ ল'ম, তাত ছিঙি ছিঙি দিবলৈ। তেজপাত ঘৰৰ আছিলে, শুকুৱাই থোৱা। আৰু ডালচেনি লৈছোঁ, ইলাচি বাকলিবিলাক গুচাই গুটি কেইটামান লৈছোঁ, আৰু ডালচেনি লৈছোঁ। এই খুন্দি ল'ম, বাকলিবোৰ এনেকৈ গুচাই লৈছোঁ। ইলাচিকেইটা, চেনিটো আমি আন্দাজমতে দিম কিমান দৰকাৰ হয়। কেইটামান কিচমিচ তিয়াই থৈছিলোঁ, এইকেইটাও দি দিম। অকণমান ঘিউ ব্যৱহাৰ কৰিম, ঘিউ অকণমান লৈ লৈছোঁ, আৰু অকণমান মৌ ব্যৱহাৰ কৰিম। বাকী চাউলটো তিয়াই থৈ দিছোঁ এইখিনি। এইখিনি জহা চাউল লোৱা হৈছে 3.5 কাপ, আৰু আধা কাপ বৰা চাউল লোৱা হৈছে। বৰা চাউলটো বেছি দিলে তাৰ আঠা হেৰিটো বেছি হয়, গাখীৰটো বেছি খায়, আৰু মানে লিকুইড টাইপৰ হৈ নাযায়, বেছি আঠা হৈ যায়। সেইকাৰণে বৰা চাউলটো একেবাৰে নিদিলেও আঠা আঠা ভাৱটো নাহে, খাই ইমানো ভাল নালাগে। অকণমান আঠা ভাৱ আহিবলৈ বৰা চাউল কেইটামান দিলে হয়। সেইকাৰণে 3.5 কাপ জহা চাউল লৈ তাত আধা কাপ বৰা চাউল দি দিছোঁ। 1 কাপমান জহা চাউল দিলে তাত এমুঠিমান বৰা চাউল দিলেও খাই বেয়া নালাগে। সেইধৰণে এইখিনি তিয়াই থৈ দিছোঁ। তিয়াই আধা ঘণ্টামান ৰাখি দিম। নাৰিকলৰ গুড়ি লৈ লৈছোঁ এবাটি, অলপ ডাঙৰ বাটি এটাই। এইখিনি এড কৰি দিম তাতে। ষ্টাৰ্ট কৰি দিলোঁ আৰু বনাম এতিয়া। চাউলখিনি দি দিছোঁ। চাউল গোটেইখিনি দি দিলোঁ এতিয়া। তাৰপিছত আমি এতিয়া লৰাই থাকিম হেতাৰে।
আপোনালোকে লৰাই থাকে পায়স খাবা নি ইয়াত আহি বহি চাহি যে উঠলে আহিলে মাতিবলৈ পাওঁহে মানে মাতিবলৈ চেলু এটা হ'লেই হ'ল আহিবই হয় ন তুমি পায়স খাবা নি বেটা 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 পায়স খাব তেজপাত দি দিওঁ অলপ তেজপাতটো সোনকালে দিলেহে তাৰ স্মেলটো ওলাই মেলি যায় আৰু গোন্ধটো মানে ধুনীয়াকৈ ওলাবলৈ সুবিধা পায় আৰু শুকান নহয় জানো অলপ দেৰি থাকিলে লাহে লাহে ওলাই আৰু গৰম ভাৱটো পাই যায় এতিয়া মই সোনকালে দি দিছোঁ সিজিছে আৰু অলপমান বাকী গাখীৰ অলপ দিব লাগিব ডাঠ হৈ গৈ আছে বাকী আমি নাৰিকলৰ গুড়িখিনি দি দিছোঁ খিচমিচখিনিও দি দিম কাজু বাদাম আলমণ্ড সকলোবোৰ দি দিম অলপ গাখীৰ দি দিম ঘিউ মৌখিনিও দি দিম আৰু ইলাচি দালচেনি গুড়িখিনি ছটিয়াই দিম গোন্ধটোৰ কাৰণে আৰু চেৰিখিনি দি দিম খুন্দি থোৱা ভালকৈ লৰাই দিম আৰু এনেই নমাই দিলোঁ আৰু অলপ গাখীৰ দি দিম ইয়াৰ ওপৰত ঢালি পিংক টাইপৰ হৈছে চেৰিটো অকণমান কম হ'ল হেৰিখিনি চাই অকণমান বেছি দিয়া নাই আৰু অলপ পিংক কালাৰ উঠিলেহেঁতেন হৈ গ'ল আৰু দেই বন্ধু বান্ধৱীসকল আজি পায়সৰ ৰেচিপিটো আপোনালোকলৈ আগবঢ়ালোঁ আপোনালোকৰ কেনেকুৱা লাগিলে জনাব আৰু আপোনালোকে কেনেকৈনো বনায় আৰু মই এইধৰণেই বনাওঁ তাকেই ভাল লাগিলে জনাব খায়ো আছে বাকী সকলোৱে খাই গ'ল সৰু ল'ৰা ছোৱালী মতা হৈছিলে এনেকৈ মানে আৰু